ফেনখনো বন্ধ কৰি দিলোঁ, কিন্তু এই কুকুৰটো উঠিব পৰা নাই। ঘামত তিতি গৈছে, তথাপিও সি বিচনাৰ পৰা হিলিছে নেকি? এই গৰমতো ইমান টোপনি কেনেকৈ আহে মই বুজি নাপাওঁ দেই। মই কিন্তু নোৱাৰোঁ এই গৰমত বিচনাখনত গাহৰিৰ দৰে পৰি থাকিব। মই ইমান ঠাণ্ডা পানী নাখাওঁ, নৰ্মেল পানী মিক্স কৰি দে মোক। তহঁতে খা এই বৰফ খোপা, আৰু চৰ্দি লাগিলে মোৰ চকুৰ আগত নাহিবি নাকটো মুচি উহু উহু কৰি দিম নহয় ভালকে তেতিয়া। ঐ ল'ৰা, এই দিন দুপৰীয়া তই ওলাইছ যে, তোৰ গোটেই কামবোৰ কি এই দিন দুপৰীয়াহে মনত পৰে নেকি? বাহিৰত দেখিছনে নাই কি গৰম দিছে? এতিয়া ওলাব নালাগে, আবেলি ওলাই যাবি, একো দৰকাৰ নাই হিৰ' বনিবলৈ। নুসুধিব বাইদেউ গৰম কেনেকুৱা। বাপৰে যিহে গৰম দিছে, একো বস্তু নিটিকে। যোৱাকালি আমুল তাজাৰ পেকেটটো ফ্ৰিজত ৰাখিবলৈ পাহৰিলোঁ। আবেলি চাহ খাম বুলি দেখিলোঁ গোটেই গাখীৰখিনি ফাটি আছে। চব্জিবোৰো লগালগ গুণ মাৰিব ধৰে। এজাক বৰষুণ দিয়াটো বহুত দৰকাৰী। এবাৰ যদি বৰষুণ দিয়ে অকণমান ঠাণ্ডা পৰিব।